তই বোলে যোৱা গাড়ী কিনে বোলে তিৰিৰ মেখেলাখনে বোলে বেছি চায়ে দে দে যা ঠিক আছে কেমেৰামেন ওকে অকল স্বাগতম জনাইছো আমাৰ অন্য এটা এপিছডলৈ আজি আমাৰ মাজত আজি আলোচনা কৰিম যোৱাত কাৰ কিমান লাভ হ'ল কাৰ কিমান লোকচান গতিকে আমি দুজন ব্যক্তিক মাতি আনিছো প্ৰখ্যাত জুৱাৰী এইফালে থাকিব লাভ হোৱা জুৱাৰী এইফালে থাকিব লছ হোৱা জুৱাৰী তেনেহ'লে আহক আজিৰ এপিছডটো আৰম্ভ কৰোঁ অকল আমাৰ মাজত আহি উপস্থিত হৈছে লছ হোৱা জুৱাৰী তো আহক তো কলাই তই ক'ত ভিক্ষাৰীয়ে সোমাবা দিলি কি হে ভিক্ষাৰী নেকি তই কয় নেকি তো প্ৰথমতে এইটো কৰিম কি নিদিলো এ যোৱা আজি এইটো পিন্ধিলো এ বঢ়িয়া ব তো বাকী হয় আপোনালোকে দেখা পাইছি ই মানে যোৱা খেলি খেলি মানে লছ হৈ মানে পাগলা আহিছে তো তই ক মানে মই শুনবা মাতে তই বোলে তিৰিৰ মেখেলা চেখেলা বোলে বেচিছা হৈ কেমেৰাৰ আগত ক মানে তোৰ মানে যোৱাত মানে কি হৈছে মোৰতো বেচা গেছি আছে মেখেলা ব্লাউজ পেটিকোট চব বেচা গেছি হয় দিয়ক আপোনালোকে দেখছি যোৱা বস্তুটো কেনে ভয়ংকৰ বস্তু ইয়াৰ বোলে তিৰিৰ মেখেলা পেটিকোট বোলে চব বোলে মেখেলাটো বেচা গেছি এখন হয় মানে দৰ্শকসকল এখন হয় কিবা বেচা যোৱা বুলি কৈছি তো বাকী আমাৰ ইভাগে মাতি আনিম আমাৰ যোৱাত লাভ হওক মানুহজন তো আহক লাভ হোৱা জুৱাৰীজন আহক দাদা হেল্ল' মিষ্টাৰ গগৈ আপুনি কিমান চিন্তা কৰি আছে নাই 1 লাখ টকা কিয় 2 লাখ টকা দি দিয়ক কোনো কথা নাই দিয়ক বাৰু হয় দৰ্শকসকল ইভাগে আছে আমাৰ লাভ হোৱা জুৱাৰীজন দাদা আপুনি কওক মানে দেৱালীৰ এই যোৱাটোত মানে আপোনাৰ মানে কিমান মানে লাভ হয় মোৰ মোটামুটি 50 মান হৈছে আৰু 50 লাখ 50 লাখ হয় দৰ্শকসকল আপোনালোকে নিশ্চয় শুনিছে 50 লাখ মানে 50 লাখতকৈ বেছি হ'ব নহয় জানো মোটামুটি হ'বতো 50 লাখ অনুমান কৰি কৈছো আৰু 50 লাখতকৈ বেছি হৈছে এই জুৱাৰীজনৰ লাভ আৰু আপোনাৰ কিমান লছ হৈছে মোৰ বহুত লছ হৈছে ৰ'ব এক ছেকেণ্ড মই পইচা গেলে ইয়ে লুটছি মোৰ গোটা পইচা মোৰ মেখেলা পেটিকোট ইয়ে লুটছি গোটা মই মেখেলা পেটিকোট ইয়ে গোটা লুটছি মোৰ গোটা ইয়ে লুটছি এইটো ষ্টুডিঅ আগে শুনিলো তো দাদা তো ভালকে আমি এতিয়া দৰ্শক মাতি আনিছো তো ভালকে আমি সুধিম কাৰ কিমান লছ হ'ল কোনে কিমান ৰাতিলৈকে খেলিছিল যোৱা তো তই ক তই কেইদিন ঘৰ অহা নাছিল যোৱাৰ কেইদিন মই মোটামুটি 1 মাহ মানে নাই দেৱালীৰ আগৰ পৰা যোৱা চলি আছে আৰু আপুনি কিমান দিন অহা নাছিল ঘৰত মইতো বহুত দিন হ'ল কিমানো মনত নাই কিন্তু আছো বহুত দিন বেছি দিন নাই আপোনাৰ তিৰিটো চাগে জাগলাই চাই যায় নাই থাকে আৰু লগত আছে আৰু ল'ৰা ছোৱালী তিৰিলৈ হে যোৱা খেল পাই নাই তিৰিলৈ হে যোৱা খেল পাই এইবাৰ এই স্বভাৱ তিৰিলৈ হে যোৱা খেল পা তো বাদ দিয়া তো বাকী দৰ্শকসকল খন্তেক সময় বিৰতি লৈছো বিৰতিৰ পিছত আকৌ উভতি আহিম আমাৰ টক শ্ব'লৈ আমাৰ ঘৰলৈ আহিল মোৰ লগত চলি হাইৰিতো ভাত খোৱালোৱে ইটা বোলে আৰু শিখৰো খায় সুখৰ কথা যে এই তাতে আমাৰ দোকানখন আছে 1 ছেকেণ্ড ৰখাওঁ এই দেখে লোক শিখৰ হয় দৰ্শকসকল বিৰতিৰ পিছত পুনৰ উভতি আহিছো আমাৰ এপিছডৰ মাজলৈ এতিয়া আমি কথা পাতিম কাৰ কিমান লছ হ'ল কাৰ কিমান লাভ হ'ল আমি ইতিমধ্যে আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম কাৰ ঘৰৰ অৱস্থা বৰ্তমান কেনেকুৱা আপোনাৰ ঘৰটো এইটো মোৰ চশমা এইযোৰেদি যোৱা খেলবি নেকি তই এতিয়া শিখৰটো গৈছোৱে তই এতিয়া কো ঘৰৰ অৱস্থা কেনে তোৰ ঘৰৰ অৱস্থা একদমেই বেয়া এটা চৰকাৰী ঘৰ পালে ভাল আছিল মোৰ মানে কি কম মই তিৰিটো আছে ঘৰ তাকলাই তিৰিৰ হাৰি দি বেৰা দি কিনে আছো ঘৰত সেইখানে লৈ যাই কিনে যোৱা খেলবি আপুনি কওক আপোনাৰ ঘৰৰ অৱস্থা কেনেকুৱা মোৰ ঘৰ অৱস্থা মানে ধুনীয়া আৰু এতিয়া আৰু ভালেই আৰু ক'ব গ'লে তো দৰ্শকসকল আপোনালোকে নিশ্চয় দেখিছে এও যোৱা খেলি খেলি হৈ গৈছে দৰিদ্ৰ আৰু আনফালে যোৱা খেলি খেলি হৈ গৈছে ধনী হেল্ল' যাম কোৱা কি পেটিকোটৰ 50,000 টকা 1.5 লাখ টকা লৈ লোৱা নাই কোনো কথা নাই এতিয়া পইচা মোৰ লগত আৰু লৈ লোৱা এতিয়া মই দি আছো দিয়া পেটিকোট কিনবা 1.5 লাখ টকা 1.5 লাখ টকা কি 3 লাখ টকা লাগিলে মই দি দিব পাৰো এতিয়া আৰু কোনো কথা নাই
ঠিকে আছে আপনি হেৰি আপনি কেৰিকাৰ আমি পেটিকোট পিন্ধি পিছে দিদি আপনি কেৰিকাৰ আমি পেটিকোট পিন্ধো 50 টাকা 50 এইটা নাই বেশা বেশি পেটিকোট কি পিন্ধি আছে এইটা আরে এই বকৰা চাহ 3 কাপ লৈ আ চাহ চাহ কোনে খায় মোৰ কফি লৈ আহ মই খাম এলা মস্তি দিয়া দিলা কফি চফি নহয় দে খাবি না খানা চাহ লো চাহ এইবিলাক কি চাহ কৰিছ আইও মই তাক বান্ধিছ ৰতে তো দৰ্শকৰ আজি টকাৰ গাত চাম আছিলি মই গৰম পানী নাপতি গৰম পানী পাকা মততো বসছি র তো কাজ স্টুডিওত চাম আসছিলি চিনি বানার রাইট পে জুয়ারি এসে আছে হ্যাঁ আনছো যে জুয়াতে স্টুডিওত পইচা অলপ লাগছিল কিয়া জুয়া খেলবা জুয়া খেলবা পয়সা লাগে আৰু